Hello, Naga Business and Solution. আমি খান আজি আহি কিনে আছে ডিব্ৰুগড় ভিলেজতে এইটো মাটি আৰু গড় মিলাই কিনে আছে দেই ফুল বাউণ্ডাৰী ৱাল আৰু মাটিটো ইটোৰ পৰা ষ্টাৰ্ট হয় আৰু মাটিটো ইটো আছে এতিয়াৰ পৰা লৈ কিনে গাড়ী লাও অলপ যাই কিনে ইমান তাকোতো ৱাল বগা আছে না গড় ইমান তাক আছে এইটো ৰ'ড ফেচিংটো 107 ফিট total square feet to 12,588 per square feet 12,588 square feet আছে যেটো ডিব্ৰুগড় ভিলেজতে আছে ঠিক এগ্ৰি এক্সপো ওচৰতে আছে আৰু এতিয়া এগ্ৰি এক্সপো বি যাবলৈ পাৰে আৰু ডিব্ৰুগড় গেট বি ইফালে পৰা 2 minutes পৰা এনে পৌঁছি যায় এইটো আছে দুকৰ এইটো এমাউণ্ট টু 1 crore 35 lakhs rupees slightly negotiable আৰু ফুল বাউণ্ডাৰী ৱাল আছে ৰাস্তা টাচিং টু 107 feet আছে আৰু ইমান তাক তো গেট লাইন এন্ট্ৰেন্স তক তো গড় আছে না আৰু এইটো পৰ্চনটো খালি আছে এৰাউণ্ড 60-70 feet তো আৰু খালি আছে আৰু গড়টো এইটো আছে দেই আসাম টাইপ বিল্ডিং আন্ডাৰ কনষ্ট্ৰাকশ্যন আছে এইটোতো 4 story লা ফাউণ্ডেশ্যন দি কিনে আছে এইটো 4 story লা ফাউণ্ডেশ্যন আছে গেটটো এইটো আছে আৰু গাড়ীৰ পৰা এইটো বগা বিল্ডিং তাক আছে 107 feet road touch to total square feet to 12,588 square feet ওলাই দেই তো এইটোতো গড় আৰু বিল্ডিং মিলাই শিকলে তো স্কোয়ার ফিট সিস্টেম করলে বি 1 crore 35 lakhs করলে বি 1,072 rupees ওলাই per square feet তো এইটোতো গড়টো ফ্ৰী পৰা দিয়া নিচিনা হৈ আছে পানী বি চাফা আছে কোৱা মই গড়লা ডাইলগ নমাৰা কিন্তু আপুনি খান এইটো পানীলা কোহালা পানী দেখাই দিব মই এতিয়া কোহা পানী ওলাই কিনে আছে না এইটো পানী একদম চাফা আছে একদম মিনারেল ওয়াটার নিচিনা আছে চাই লবি ফিল্টার কৰি আছে ফিল্টার বি চাফা না আৰু কোহা বি পানী বি ইমান খাটা আছে তো একদম কিনা মানুহ খান লাভ হ'ব এইটো চাইডটো ৰেণ্টেল এপাৰ্টমেণ্ট বনাই দিবি এইটো দোকান লাইন বনাই দিবি আৰু এইটো গড়টো কোন কিনিবলৈ আছে তাই মালিক কি বনাই কিনে গ্ৰাউণ্ড ফ্ল'ৰটো মালিক খান বহিবি ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ ফ'ৰ্থ ফ্ল'ৰটো ৰেণ্ট বনাই দিবি এইটো আছে দিব পাৰ ভিলেজতে আছে এইটোতো পিলাৰ বি ডাঙৰ আৰু 4 story ফাউণ্ডেশ্যন আছে তো এইটো চাইডটোতো কিমান আছে বুলিতো এইটো চাইডটোতো নৰ্থ কয় নৰ্থ ফালে 118 আৰু তাতে অলপ তাতে বি দুটা বক্স আছে দেই মাটিটো দুটা পৰ্চন আছে দুটা বি দি দিব তো একটা পৰ্চন লা নৰ্থ ফালে 118 আৰু একটা পৰ্চন লা 68.5 আৰু তাতে যাইছিলো 27 আৰু বেক সাইডটো 73 feet আৰু মাজেটো 121 feet আৰু এটা আছে দেই 1 crore 35 lakhs rupees এইটো গড়টো তিনটা ৰুম আছে এতিয়া 1 2 3 তিনটা ৰুম 1 কিচেন আৰু 1 কমন ৰুম এটা আছে তো মিলাই শিকলো তো কিচেন লগাই শিকলো তো 5টা ৰুম ওলাই যাব আৰু আন্ডাৰ কনষ্ট্ৰাকশ্যন আছে খালি এতিয়াতো এটা উঠাবলৈ আছে বাথৰুম লেট্ৰিন খান বি এইটো ডিজাইন চব বনাই কিনে আছে এভৰি সেকশ্যন দিওঁ তো এইটোতো কিনা মানুহলৈ লাভ হ'ব কিচেন বি ইমান ডাঙৰ বনাইছে আৰু এইটোতো চাৰ্চ আছে না আৰু ইফালে মাজতে নালা আছে এইটোতো কমিউনিটি নালা না কিমান তাতে বেক সাইড দিবি আপুনি খান ডাইভাৰ্ট কৰিব গ'লে আপুনি খান খুচি কোন কিনিব এইটোতো ডাইভাৰ্ট তাতে ইংগা কৰোঁ না নালাটো তাতে ইংগা কৰোঁ না তাতে পৰা নি ডাইভাৰ্ট কৰিব পাৰে নি আপুনি খান খুচি লিবি এইটো পৰো এক্সট্ৰা মাটি এইটো বি আহি যাব দেই এইটো 27 এইটো তাতে পৰা লৈ কিনে তো বাউণ্ডাৰী ৱাল তক 27 আৰু তাতে পৰা লৈ কিনে এইটো বাউণ্ডাৰী ৱাল নালা তক 27 আৰু এইটো পৰ্চনটো আৰু একটা পৰ্চন নালাগ হ'লে বি দুইটা বি দি দিব এক পাৰবা কিমান পাতা একটা পাতা বনাইছোঁ না একটা পাতাতে এইটো গুচাই দিব তো এইটো টোটাল স্কোয়াৰ ফিট আমি খান বক্স কৰি কিনে মেজাৰমেণ্ট কৰিছে 12,588 স্কোয়াৰ ফিট ওলাই টোটাল স্কোয়াৰ ফিট না তো 1 crore 35 lakhs rupees slightly negotiable ইমান বেছি বি নহয় এইটো আইৰণ বি 16 mm খান দি কিনে আছোঁ ডাঙৰ তো এইটো কোন কিনিব ডাইৰেক্ট গড় উঠাই কিনে আৰাম পৰা ৰিলেক্স পৰা বহিবলৈ পাব ৰেণ্ট উঠাই দিবি দিব পাৰটো ৰেণ্টটো বেছি ডিমাণ্ড আছে না আৰু এইটো ফুল বাউণ্ডাৰী ৱাল আছে বেক সাইডতে ফ্ৰণ্ট সাইডতে ফুল বাউণ্ডাৰী ৱাল আছে তো ৱাল বি লম্বা দি কিনে আছে তো 1 crore 35 lakhs rupees এইটোতো গড়টো ফ্ৰী পৰা পাই নিচিনা ভাবি ল'বি কিমান এনেকুৱা গড়টো আজিকালি দিনতে বনাইছিলোঁ তো 20 lakhs যাই যাব নি কিমান ফাউণ্ডেশ্যন ঠিক দি কিনে আছে না তো 25 lakhs তো যাই যাব আৰু এতিয়া নিজেতে কমপ্লিট কৰিব গ'লে 5 7 10 lakhs ভিতৰতে নি কমপ্লিট হৈ যাব ভাল ডিজাইন নাছিল না তো এইটো আছে আৰু ওপৰতো ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰটো আস্তে বনাই ল'বি আপুনি খান আইৰণ বি মুঠাই দিছে না আৰু আপুনি খান মডিফাই কৰিব গ'লে এইটো হিচাপতে মিস্ত্ৰী খান কৰিব তো কোনোবা খানতো ৰিটায়াৰ্ড পাৰ্চনেল খান কোনোবা VIP খান বিজনেছমেন খান নহয়তো বাহাৰ ষ্টেটতে কাম কৰা খানতো ৰেডিমেড গড় বিচাৰ থাকে না VIP খান তো কম্পাউণ্ড বি ডাঙৰ
বেক সাইড টিপি আৰু ডাঙৰ বেক সাইড টিপি আপুনি ৰেণ্ট উঠাব গ'লে এইটো লাগৰ বেক সাইড দিয়ে না ৰেণ্ট উঠাব গ'লে এইটো পাৰে কিলে মানে স্পেচটো আছে তো স্পেচ নাথাকিলেতো একটা কথা তুমি তাইৰ পৰা ৱাল পৰা লৈ কিনে এইটো নালাদক তো এৰাউণ্ড 35 ফিট নিচিনা আছে এনেই 40 ফিট আছে 40 ফিট না আৰু ইফালেতো কমচে কম ইফালেতো 27 ফিট আছে নালাৰ পৰা লৈ কিনে এইটো ৱাল তাকতো না তো তাতে পালেতো 40 আছে তো এইটো এমটি স্পেচে আছে দেই আৰু নালা ৱাল পৰা লৈ কিনে এইটো ৱাল তাকতো 73 ফিট না আৰু মাজে ফালেতো এইটো ইমলি গাছ পৰা লৈ কিনে এইটো ৱাল তাকতো 72 ফিট তো এইটো দি দিব তো দুটা পৰ্চন দি দিব এইটো গড়টো ফ্ৰী পাপা নিচিনা ভাবি ল'বি কিলে মানে গড় বি মজবুত হয় আপুনি কাৰণে নিজৰ হাতম দিয়ে চাহাতম দিয়ে নি জানি যাব পিলাৰ কিমান দি কিনে আছে মাজতে পিলাৰ ইমান ডাঙৰ দি কিনে আছে এইটোতো কমচে কম 1 ফিট আধা আছে আৰু এতিয়া জেলাটো 1 ফিট আছে এইটোতো 1 ফিট আৰু 2 ইঞ্চি নিচিনা আছে ঠিক আছে তো কিনা মানুহ ছেটিছফাই হ'ব আৰু ষ্টেপটো বনাই দিয়া নাই এইটো তক্তালা আছে এইটোতো যাই কিনে বি চাবলৈ পাৰিব বাম্বু পাৰা না ষ্টেপটো বনাই দিয়া নাই দেই এইটোতো নিজৰ পইচা ভেকাই কিনে বনাই ল'বি কিনা মানুহ না এইটোতো ৰড টাচ আছে দেই তো কোনোবাখানটো ডিফু পাৰ্টি বহিবলৈ মন হয় না আৰু এইটো বেৰা কৰিবি দি দিব বেক চাইডে ঘৰ কৰিবি আছে কোনোবাখানটো কিলে ডিফু পাৰ্টি বহিবলৈ মাছ গ'লেতো ডিফু পাৰ্টি একদম শান্তি জাগা আছে ৰুলছ এণ্ড ৰেগুলেশ্যন বি ভাল আছে ল' এণ্ড অৰ্ডাৰ বি বেছি ভাল না আৰু এইটো ওপৰতে গাঁৱৰ পৰা ভিলেজ এডমিনিষ্ট্ৰেশ্যনখন বি বেছি ভাল আছে চব ট্ৰাইব মিলি কিনে থাকে না আৰু এতিয়া কিনি কিনে চুকুৰখন চাবিতো ইমান ফাৰ্টাইল নহয় চাইনা লা চুকুৰখন হ'ব নিচিনা আছে চাইনা লা চুকুৰখন হ'ব নেকি ব্ৰিডিং গাহৰ বি আছে ভালে আছে বাথৰুম লেট্ৰিন বনাই দি কিনে আছে না আৰ চি চিলা আৰু বানা ষ্টাইল বি এইটো এক্সট্ৰা এডিশ্যনেল বডি গাৰ্ড খান আপুনি খান ৰাখিবলৈ পাৰিব এইটোতে বডি গাৰ্ড ৰাখি দিবি কোন কিনিব এতিয়া মালিক খান বহিবি সেইটো ক'ব আন্দোলন খান কিনিবলৈ পাৰিব নহয়তো বিজনেছমেন নহয় পলিটিচিয়ান নহয়তো ডাইৰেক্টৰ খান কণ্ট্ৰেক্টাৰ্ছ খান নহয়তো মিনিষ্টাৰ খান পি এছ খান এইটো আপুনি খান এইটো ৰেডিমেড বিচাৰা আছে বোলেতো আপুনি খানতো এনেকুৱা বনাই থাকিবলৈ টাইম নাপাইছে বোলেতো এইটো ডাইৰেক্ট কিনি ল'বি কিন্তু মানে এনেকুৱা বনাব গ'লে বি কমচে কম 6-7 মান্থছটো লাগি যাব না আইৰণ উঠাব ফাউণ্ডেশ্যন বনাব এনেকুৱা কৰি থাকাত এইটো বি 6-7 মান্থছটো লাগি যায় তো VIP খানটো পইচা থকা মানুহ খানটো টাইম নাপায় না এনেকুৱা বনাবলৈ তো এইটোতো খালি কিনি কিনা নিচেতে ইটা চেটা খান লগাই দিবি মডিফাই কৰিবি শ্লেপ বি অলৰেডি দি দিছে তো খালি এতিয়া ৰিপেয়াৰিং এইটো মডিফাই কৰিবলৈ এইটো বাকী আছে আৰু নিচেতে বহি কিনা আস্তে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ বনাই দিবি আৰু গাড়ী পাৰ্কিং কৰিব গ'লে এইটো এণ্ট্ৰেঞ্চ আছে না এইটো বি গাড়ী পাৰ্কিং বেছি আছে বেক চাইড দিবি একটা ৰেণ্ট উঠাই দিবি না আজিকালি 20/30 দিবি ৰেণ্ট উঠাই দিয়ে মানুহ খানটো তো 70/40-30 আছে তো 27 আছে না তাতে বি উঠাবলৈ পাৰে আৰু এইটো চাইডটোতো আপুনি খান এতিয়া এইটো বি ৰেণ্ট উঠাবলৈ পাৰে আৰু ফ্ৰণ্ট চাইডটো এইটোতো চাবি এইটো পৰ্চনটো 100 লম্বা ফালেতো 107 আছে না এতিয়াৰ পৰাও তো গুৱাহাটীতো কমচে কম 50 ফিটটো হ'ব তো এইটো বি কমচে কম আপুনি খান ৰেণ্টেল এপাৰ্টমেণ্ট আৰু প্লাছ নিচেতে দোকান খান বনাবলৈ পাৰিব ঠিক আছে তো 1 crore 35 lakhs rupees slightly negotiable এইটোতো সস্তা পৰা পাইছে কবি না তো 1 crore 35 lakhs কৰিলে বি এইটো স্কোৱাৰ ফিট হিচাপ কৰিলেতো গড় মিলাই কিনা 1072 rupees ওলায় 1072 rupees না তো এইটোতো ডিফুবাৰ এৰিয়াতে ডিফুবাৰ গেট ওচৰতে এইটোতো সস্তা পৰা পাইছোঁ ভাবিবি কিমান ডিফুবাৰটোতো মানুহ খানতো ইমান মাটি নাবিকায় না আৰু বিকাইলে বি 1000 চব কোনোবা জেগাতো 1000 প্লাছ বি বিকা আছে এইটোতো গড় বি ৰেডিমেড দিয়া আছে তো এইটো বি ৰড টাচটো ক'ত নাপাব না আৰু এইটো বি আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে 6 rooms এনেই 3টা ৰুম প্লাছ 1 কিটচেন আৰু 1 কমন ৰুম না তো আৰু আপুনি ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰটোত আৰু 6টা ৰুম বি ওলাই যাব এইটো আপুনি কাৰণে হিচাপ কিতাপ ভাল পাব কৰিছে বেলকনি বি ইমান ডাঙৰ দি কিনে আছে স্লেব বি মস্ত কমচে কম 6-7 ইঞ্চ দি কিনে আছে স্লেবিও তো আপুনি খান ইণ্টাৰেষ্টেড থাকিলেতো নাগা বিজনেছ এণ্ড চলিউশ্যনটো কণ্টেক্ট কৰিবি কণ্টেক্ট নম্বৰ দিব 7005170189 আলাগ নম্বৰ বি দিব 8413954173 আৰু সেইটোতো ডিফুবাৰ ভিলেজটা আছে দেই এতিয়াৰ ডিফুবাৰ লা হাইৱে পুঞ্চি বোলে 2 মিনিট তিনি পুঞ্চি যায় আৰু এতিয়া ডিফুবাৰ ভিলেজ গেট বি ওচৰতে আছে এগ্ৰ এক্সপো বি ওচৰতে আছে না তো এইটোতো এনেই গড়টো সস্তা গড়টো ফ্ৰী পাপা আছে ভাবিবি মাটি বিঘা আছে ভাবি আৰু গড় ইনকা বনাবলৈ বি কমচে কম 20-30 lakhs তো যাব ইনকা ফাউণ্ডেশ্যন উঠাব কি কৰিব না ঠিক আছে তো আপুনি খান ইণ্টাৰেষ্টেড থাকিলেতো নাগা বিজনেছ এণ্ড চলিউশ্যনটো কণ্টেক্ট কৰিবি কোনোবা খানটো ইনকা ৰেডিমেড বিচাৰে না VIP খান তো এইটো নিচিনা अलग अलग बजट सब को आम खान यूट्यूब चैनल जाएंगे ना अभी लाइक भी कर सब्सक्राइब भी कर दी ना और एक बार माटी डाल दिया दे आमला डायलॉग अलग बेसि लम्बा हो चालू भी ना तो 1 crore 35 lakhs rupees
slightly negotiable moi to already size khan to দুইটা portion হিচাপ পৰা YouTube তে ঢাল দিব না তো তাতে আপনি খান তাতে পৰা চাই লবি বেক সাইড টিভি ফ্ৰন্ট সাইড টিভি সব জায়গাতে এইটো কিমান সাইজ আছে সব ঢাল দিব তাতে তো আছে দেই আৰু তাতে ৱাল তাতে পৰা লৈ কিনে ৰাস্তা ৱাল তক তো তাতে ফালে তো 96 আছে না আৰু তো ইমলি গাছ পৰা লৈ কিনে তো নালা তক তো 2% তক তো 40 ফিট আৰু তাতে নালাৰ পৰা লৈ কিনে লাষ্ট তক তো 27 আৰু ইফালে পৰা লৈ কিনে মান তক নালা এইটো ইমলি গাছ তক তো না 49 ফিট ইমলি গাছ পৰা লৈ কিনে তো বাথৰুম তক তো 49 আৰু বাথৰুম পৰা লৈ কিনে এইটো কোহা তক তো 118 ফিট আৰু ৰাস্তাটো 107 ফিট আছে দেই ঠিকটো আছে তো কনফিউজ নকৰিবি মাটিটো একদম ওপেন স্পেচ ডাঙৰ স্পেচ আছে দেই কিনা মানুহ লাভ হ'ব থেংক ইউ so much